কি ক'ব বৰ্তমান লগত? মোৰ ছোৱালীজনী সোমবাৰৰ পৰা দিনাখনৰ পৰা নাইকিয়া হৈ আছে, ঘৰত নাই। গধূলি 4টা, 4:30মান বজাৰ পৰাই ঘৰত নাই। মই গৰু বিচাৰি ফুৰিছিলোঁ, ছোৱালীজনী আছিলে তেতিয়া। আকৌ আহি দেখিছোঁ ঘৰত নাই ছোৱালীজনী। কাগজ এখন লিখি থৈ গৈছে মই ক'ৰবালৈ ওলাই আহিছোঁ বুলি, কাৰোবাৰ ভাল পোৱা ল'ৰাটোৰ লগত। কিন্তু মোৰ ছোৱালীজনী আজিলৈকে বিচাৰে পোৱা নাই, একো গম গতিয়ে পোৱা নাই। ক'ত আছে, ক'ত নাই, কি খাইছে, ক'ত থাকিছে, একো গমেই পোৱা নাই। মোৰ ছোৱালীজনী উদ্ধাৰ পাব লাগে, মই ছোৱালীজনী ঘূৰাই পাব লাগে ভালে কুশলে। মই হে প্ৰাৰ্থনা কৰিছোঁ। মই দিছোঁ, মই চবতে দিছোঁ বাৰু, চবকে কৈছোঁ মোক ছোৱালীজনী লাগে, মোক ছোৱালীজনী ঘূৰাই লাগে। মোৰ যাতে ছোৱালীজনী মই সোনকালে ভালে কুশলে পাওঁ, মই হে প্ৰাৰ্থনা কৰিছোঁ সকলো ৰাইজৰ আগত। মই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীৰ আগতো কৈছোঁ মোৰ ছোৱালীজনী যাতে ভালে কুশলে সোনকালে বিচাৰি উলিয়াই দিয়ে যেন। কিবা সন্দেহ কৰিছে নেকি? সন্দেহ মোৰ ল'ৰাটোৱে আহি থাকে যে কেতিয়াবা কেতিয়াবা, লগৰ ল'ৰা বুলি ভাবোঁ, আহে কয় যায়গৈ, কেতিয়াবাহে আহে। এনেকৈ ইমান সৰু যে ছোৱালীজনী 9তহে পঢ়িছে, ল'ৰাটো 9ত পঢ়া বুলিয়ে কয়, কিন্তু এতিয়া শুনিছোঁ মিছা কথা কৈছে, ল'ৰাটো হেনো নপঢ়ে। ল'ৰাটো ইয়াৰ বুলিয়ে কয়, বৰভপীয়া, টেঙাঘাট বৰভপীয়া। কিন্তু তাত আজিকালি এতিয়া এই ল'ৰাটো এতিয়া সেইদিনাখনৰ পৰা নাই, পৰহিদিনাখনৰ পৰা নাই। আমি বিচাৰি আহিছিলোঁ যে, পৰহিদিনাখনৰ পৰা ল'ৰাটো নাই ঘৰত, ছোৱালীজনীটো নাই, সিও নাহিহে আহি থাকে গৈ থাকে। এতিয়া ক'ত গৈছে, ক'ত আছে, ভালকৈ একো গমেই নাই পোৱা। নকয়ে, ফোনটো ৰিং হয় আকৌ কাটি দিয়ে, ছুইচ অফ কৰি থৈ দিয়ে, একো নকয়। মেছেজত কয় পইচা দে 10,000, তেতিয়া ছোৱালীজনীয়ে আহিব বুলিয়ে ভাবিছোঁ। পইচা 10,000 দিলে মানে দিম আকৌ, যদি লাগে আহিব লাগে আকৌ, মোৰ ছোৱালীজনী ভালকৈ পাব লাগে ভালে কুশলে।